সো কার নাম লিখা হয়েছে এজন এজন আহি পেলাই কৈ দিয়া অনুষ্কা অনুষ্কা হওয়া নাই কেটিনা বাইদেউ হওয়া নাই ঐশ্বরিয়া রায় হওয়া নাই অপু বিশ্বাস হেল্ল' বন্ধুসকল স্বাগতম জনাইছো আন এটি ভিডিঅ' লৈ মই এমআই বাদশা আৰু মোৰ সৈতে আছে বি চেলেঞ্জাৰ টিম আৰু আজি আপোনালোকে দেখা পাইছে ইয়াত আমি এটা বহি থৈ দিছো বহিত আমি ভাৰতৰে ফেমাছ মানুহসকলৰ নাম লিখিম ধৰি লওক এক্টৰ এক্ট্ৰেছ পলিটিচিয়ান তেনেকুৱা ফেমাছ মানুহৰ নাম লিখিম আৰু তেওঁলোকক হিণ্ট দি দিম যে সেই মানুহজন কি হয় তাৰপিছত সবেই এটা এটা নাম ক'ব শুদ্ধ নামটো যোনে ক'ব পাৰিব সি পাব 500 টকা এনেকৈ আমি কেইটামান প্ৰশ্ন সুধিম এটা দুটা নহয় 4-5টা মান প্ৰশ্ন সুধিম তেওঁলোকক যিসকলে যিয়ে শুদ্ধ উত্তৰ দিব পাৰিব তাক দিয়া হ'ব 500 টকা কৈ সো চাই থাকক কোনে আটাইতকৈ বেছি টকা পায় সো গাইস এতিয়া লিখা হৈছে সাউথ ইণ্ডিয়ান এজন ফেমাছ এক্ট্ৰেছ মানে হিৰোইনৰ নাম লিখা হৈছে সাউথ ইণ্ডিয়ান ফেমাছ এক্ট্ৰেছ ৰশ্মিকা কৈছে নহয় নহয় তুমি কোৱা পূজা হোৱা নাই ৰতি কি ৰতি হোৱা নাই কাজল কাজল কি কাজল আগৰৱাল শুদ্ধ উত্তৰ কাজল আগৰৱালে লিখা হৈছিল সো গুলজাৰ চলক দিয়া হৈছে 500 টকা লওক এতিয়া নেক্সট কুৱেশ্যন হ'ব সো গাইস এতিয়া হিণ্ট হৈছে আমাৰ অসমৰ এজন জনপ্ৰিয় গায়ক কাৰ নাম লিখা হৈছে আহক আব্দুল বাজিদ কাৰ নাম লিখা হৈছে হা সুনীল চেত্ৰী অসমৰ জনপ্ৰিয় গায়ক ন ঠিকে আছে তুমি আহা বাবু আতিফ অসমৰ জনপ্ৰিয় গায়ক হয় যোৱা তুমি হোৱা নাই বিহু কাশ্যপ হোৱা নাই আজমল কোৱা ডক্টৰ ভূপেন হাজৰিকা হোৱা নাই নাহিদ আফৰিন হোৱা নাই জুবিন হোৱা নাই আকৌ আহা বাবু হোৱা নাই কোৱা সোনকালে কোৱা নাজানো যোৱা আপুনি আকৌ কওক সাকিব খান অসমৰ জনপ্ৰিয় গায়ক সলমান খান অসমৰ জনপ্ৰিয় গায়ক বাবু বৰুৱা হোৱা নাই তুমি কোৱা জুবিন হোৱা নাই বাৰে এটা নাম কিয় কৈ আছা তোমালোকে কাৰ নাম লিখা হৈছে সোনকালে কোৱা ৰেকিব সোনকালে কোৱা নাজানে অসমৰ জনপ্ৰিয় গায়ক নাম কওক কাৰ নাম লিখা হৈছে নাজানে আপুনি কওক নাজানে অসমৰ জনপ্ৰিয় গায়ক পাপন শুদ্ধ উত্তৰ ৰাজিকলক দিয়া হৈছে 500 টকা ভাল লাগিছে ন সো গাইস হিন্ট দি আছো বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মানে জনপ্ৰিয় হিৰোইন বলিউডৰ সাউথ ইণ্ডিয়ান নহয় এতিয়া বলিউডৰ ক'ব লাগিব সো কাৰ নাম লিখা হৈছে এজন আহি পেলাই কৈ দিয়া কোৱা অনুষ্কা হোৱা নাই কক নাম কক কেটিনা বাইদেউ হোৱা নাই কৰিশ্মা হোৱা নাই কাজল হোৱা নাই কক দীপিকা হোৱা নাই ৰশ্মিকা হেৰি হয় সাউথ ইণ্ডিয়ান হয় ৰেকিব কোৱা কৰিনা হোৱা নাই বলিউডৰ ফেমাছ হিৰোইনী মনিকা হোৱা নাই মনিকা ক'ৰ পৰা আনিছা তুমি কোৱা কেটৰিনা কেফ এজনে কৈছিল হোৱা নাই নাজানে কোৱা শ্ৰদ্ধা কাপুৰ হোৱা নাই ইয়াত শ্ৰদ্ধা কাপুৰৰ নাম নহয় ঐশ্বৰিয়া ৰায় হোৱা নাই আহি থাকা সোনকালে আহিবা তোমালোকে
নাজানো নাজানে তুমি কোৱা বিবিকা বিবিকা এইটো কেনেকুৱা নাম হয় ৰাজিকলে হেৰি চাই আছে গুগলত চাই আছে গৈ পেলাই মই কি লিখিছে আইছা নহয় আইছা লিখা হোৱা নাই প্ৰিয়ংকা আকৌ কোৱা প্ৰিয়ংকা প্ৰিয়ংকা চোপ্ৰা হয়নে হয় নে বেলেগ হয় প্ৰিয়ংকা শুদ্ধ উত্তৰ আপোনালোকে চাব পাৰে ইয়াত প্ৰিয়ংকা চোপ্ৰা লিখা হৈছিল প্ৰিয়ংকা চোপ্ৰা লিখা হৈছিল আজমলে পাইছে 500 টকা এতিয়া আজমলক দিয়া হৈছে 500 টকা কেনেকুৱা লাগিছে ভেৰি হেপী ভেৰি হেপী ভাল লাগিছে ন বৰ ভাল লাগিছে সো গাইস হিন্ট দি আছো সাউথ ইন্ডিয়ান এজন ফেমাস এক্টৰৰ নাম মানে এজন জনপ্ৰিয় হিৰোৰ নাম এজন আহি পেলাই কৈ দিয়া কাৰ নাম লিখা হৈছে আলু অৰ্জুন হোৱা নাই ইমান দূৰৰ পৰা নোৱাৰো কৈ গুচি গ'লে কেনেকৈ হ'ব নাগা চেতন হোৱা নাই মহেশ বাবু ৰাইট এনসাৰ গুলজাৰ হোসেন আকৌ পাইছে 500 টকা গুলজাৰ হোসেনক 500 টকা দিয়া হৈ আছে কেনেকুৱা লাগিছে ভাল লাগিছে দুবাৰকে পালে প্ৰাইচটো 1000 পাইছে টোটেল সো গাইস এতিয়া লিখা হৈছে ভাৰতৰ এটা চহৰ বা নগৰৰ নাম অলপ ফেমাসে হয় এতিয়া তোমালোকে ক'ব লাগিব কি নাম লিখা হৈছে এজনকে আহি থাকা কি নাম লিখা হৈছে মুম্বাই হোৱা নাই অৰুণাচল হোৱা নাই ঢেকিয়াজুলি হোৱা নাই তেজপুৰ হোৱা নাই গুৱাহাটী হোৱা নাই গুৱাহাটী গুৱাহাটী দুজনে কৈ আছা কেৰেলা হোৱা নাই গোলাঘাট হোৱা নাই বেংগলোৰ হোৱা নাই চেন্নাই হোৱা নাই নগাঁও হোৱা নাই মহাৰাষ্ট্ৰ হোৱা নাই শিৱসাগৰ শিৱসাগৰ হোৱা নাই অৰুণাচল হোৱা নাই বাৰে অৰুণাচল কৈ আছে হায়দৰাবাদ হোৱা নাই ফেমাস হয় মুম্বাই হোৱা নাই শিৱসাগৰ হোৱা নাই চেন্নাই হোৱা নাই কলিকতা হোৱা নাই হোৱা নাই দিল্লী হোৱা নাই এনেকুৱা এটা হয় গানত ইউজ কৰা হৈছে নগৰটো চহৰ বা নগৰ কোৱা ক'ব পৰা নাই আপুনি কওক বাংলাদেশ হোৱা নাই ইটানগৰ হোৱা নাই পুনা হোৱা নাই বাংলাদেশ কেনেকে হ'ব আহা আহি থাকা কাৰটো হৈ যায় মই আগতে এটা হিন্ট দিছিলোঁ তোমালোকক অলপ যদি মাইণ্ড লগাব পাৰে তেনেহ'লে কৈ দিব পাৰিবা কোৱা মহাৰাষ্ট্ৰ নহয় মহাৰাষ্ট্ৰ ৰাজ্য হয় চহৰ বা নগৰৰ নাম লিখা হৈছে ঠেলামাৰা নহয় শিৱসাগৰ বাৰে কেইজনমানে কৈছে শিৱসাগৰ হোৱা নাই বিহাৰ ৰাজ্য হয় হোৱা নাই ঢেকিয়াজুলি হোৱা নাই ঠেলামাৰা হোৱা নাই গান্ধীনগৰ শুদ্ধ উত্তৰ লিখা হৈছে শুদ্ধ উত্তৰ হৈছে গান্ধীনগৰ আপোনালোকে চাব পাৰে গান্ধীনগৰ লিখা হৈছিল আৰু গুলজাৰ হোসেনে শুদ্ধ উত্তৰ দিছে গান্ধীনগৰ তেওঁ 3বাৰকৈ 500 টকাকৈ পাইছে সো গাইজ আপোনালোকে চালে আজি গুলজাৰ হোসেন 3বাৰকৈ উইন হৈছে ৰাজিকুল ইছলাম হৈছে এবাৰ আজমল হৈছে এবাৰ এতিয়া গুলজাৰ হোসেনৰ 500 টকা বাকী ৰৈ গৈছিল 500 টকা লওক সো কেনেকুৱা লাগিছে আপোনালোকৰ ভিডিঅ' সো গাইজ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে অৱশ্যে এটা লাইক কৰিব আৰু ধুনীয়া এটা কমেণ্ট কৰি দিব আৰু ফেচবুকত যদি চাই আছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰি দিব ধন্যবাদ